চালা মই য'ত ধৰি ৰাখো তহঁতে তাতহে মুচিব পালা চা মুচি আছো আরে মালিক এই তই মোৰ চুলি হাত লগালি তই মোক নহয় মালিক আপুনি পৰি যাবৰ কাৰণে পৰা মোৰ মাথা ফাটি গ'ল হাত ভৰি মোৰ ভাঙি গ'ল তোৰ কি হ'ল আৰু আমি কুকুৰ চালা ঐ কমল মালিক ডেটল চাবোন লৈ আন পানী লৈ আন গা ধুব লাগে চালা দুখীয়া গোন্ধ গাত লাগি গ'ল দেই ৰাম কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ ঐ অলপ দূৰৰ পৰা দে চালা দুখীয়া চব ঐ খেল লৈ আন চাই আছ বহি বহি 5 নম্বর দে 5 নম্বর ভিনি ৰ ঐ কোন তই ভিনি মই ফুলালি তই মোক ভাত পাতাই মানে পালি ৰ ক'বলৈ তই ভাত খালি চাওছ তই মোক কি কৰিছ তই যে এই দুখীয়া মানে যে তোক চোৱাৰ কাৰণে যে তই ডেটল চাবনি যে গা চা ধুই আহিছ কি হ'ল যে ভাতখিনি যে বনাইছে এই কিন্তু দুখীয়া মানুহে বনাইছে মই নাভাবো যে তোৰ পেটত এই দুখীয়া বীজাণুবিলাক পেটত যায় বোলে আৰু ভাতখিনি খালে নেকি খালো চাওছ মুখখন এই বীজাণু কি কৰিছ তই এইবোৰ বীজাণু মাৰিব ওলাইছো তই এতিয়া ওলাই যা মোৰ ঘৰৰ পৰা মই নাযাওঁ এইখন ঘৰৰ পৰা ঐ তই যা ওলাই 2 নম্বৰ ছেকেণ্ডত লগাই থৈ দিছ তই কিয় যোৱা নাই মই নাযাওঁ কিয় নাযাওঁ তই বায়ে কি কৈছিলে জানেনে কি কৈছিল তেতিয়ালৈ মই তোৰ চিতাত জুই নিদিওঁ তেতিয়ালৈ মই এইখন ঘৰৰ পৰা ওলাই নাযাওঁ মই কি কৰোঁ ইয়াত এই নীলাক্ষী তই তোৰ সৰগলৈ গ'লে কিন্তু এই লগত জন্তুটো কিয় মোৰ ওপৰত পেলাই থৈ গ'লি ঐ আব্দুল ক'ত যা তই আত্মহত্যা কৰিবলৈ যাওঁ ময়ো যাম কিহৰ কাৰণে মোৰ তোৰ ওপৰত অলপো বিশ্বাস নাই আই এম নট বিলিভ ইউ ইছৰাম নমস্কাৰ বন্ধুসকল আপোনালোকে যদি ভিডিঅ'টো নিশ্চয় চাই ভাল পাইছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো এবাৰ দবাই দিব